বৰ্তমান সেইখন আমাৰ ITI হয়, ITI ডিজেল টেটটো হয়। পুৰা ইয়াৰ পৰা ঘাগৰা ব্ৰিজৰ পৰা দেখি থাকে পুৰা। আৰু সেয়া নাও পুৰা মাছ ধৰিছে। আৰু নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। এতিয়া মই অভাৰব্ৰিজৰ ওপৰতে আছোঁ আৰু আজি আছে জুনৰ 28 তাৰিখ আৰু বৰষুণ দিব পৰা আকাশখন পূৰা ক'লা কৰি আছে আৰু চব পৰিৱেশটো ভাল লাগিছে। পূৰা ঠাণ্ডা বতাহ মাৰি আছে। ৰ'দ আজি দিয়াই নাই আৰু বৰষুণ দিলে অলপ আগতো বৰষুণ দিলে আৰু ৰাতিপুৱা টাইমতো বৰষুণ দিছিলে পূৰা। এতিয়া অভাৰব্ৰিজৰ ওপৰতে আছোঁ, অলপ ওলাই আহিছিলোঁ। বৰ্তমান ট্ৰেইন আহি আছে এখন। ট্ৰেইন পূৰা আহি আছে, আগৰতলা যাব, শিলচৰ টু আগৰতলা ট্ৰেইন পূৰা স্পীডত আহিছে। পূৰা হৰ্ণ দি আছে। দলং হিলাই দিলে। বৰ্তমান আমি ট্ৰেইনলৈ গৈ আছোঁ। অলপ আবেলি ওলাইছিলোঁ আৰু এইবোৰ পূৰা ভেড়া ছাগলী ঘাঁহ খাই আছে। পূৰা ভেড়া ছাগলী আৰু এইখন পূৰা পানী শুকোৱাই নাই বৰ্তমান এতিয়ালৈকে। পূৰা পানী আৰু এইকেইটা পূৰা ওখ টিলা আৰু সেইটো ট্ৰেন্সফৰ্মাৰ পূৰা পানী আছে। পূৰা পথাৰ হয় এখন, পূৰা পানীয়ে চবপিনে পানী এইবোৰ। আৰু ছাগলীকেইটা পূৰা উঠাই লৈ আহিছে নাই। সেইটো আছাম ৰাইফলৰ কেম্প হয়, পূৰা বহুত ডাঙৰ এৰিয়া হয়। পূৰা পানীত ডুব খাই গৈছিলে অলপ, এতিয়া পানী শুকাই গ'ল আৰু বতৰটো ভাল কৰা নাই, বৰষুণেই দিব পাৰে অলপ পিছত। পূৰা এইপিনে শিলচৰ যোৱা এইটো ট্ৰেইন আলি হয় আৰু মাৰি আছে ইয়াত, পূৰা মাছ ধৰি আছে তাহাঁতি ল'ৰাবোৰে আৰু মাছ পূৰা এৰিয়াটো ভাল লাগিছে পৰিৱেশটো আৰু মাছ পূৰা মাৰি আছে জালত। এতিয়া গৈ আছোঁ আমি, ঘৰতে যাওঁ, বৰষুণ দিব আকৌ নাযাওঁ গ'লে। এখন নাও পূৰা চলাই গৈ আছে, পূৰা জাল পাতিবগৈ চাগে, পূৰা মাছ ধৰিবলৈ গৈ আছে এতিয়া পূৰা চলাই। আৰু এইপিনে গৰুবোৰ পানীৰ বাবে তাতেই বন্ধা আছে, গৰুবোৰ বান্ধি থৈছে আৰু ওখ জেগাত। আৰু এইখন ঘাগৰা ব্ৰিজ, পূৰা পানী সোঁত গৈ আছে, চব পূৰা পানী বেয়া সোঁত বৈ গৈ আছে। পূৰা ঘাগৰা ব্ৰিজ হয় এখন। আমি এতিয়া ৰেল গেট পাই গ'লোহি, শ্ৰীকণা ৰেল গেট আৰু ঘাগৰা ব্ৰিজৰ পৰা সেইপিনে আহি এতিয়া ট্ৰেইন আলি ৰেল গেট পাই গ'লোহি আৰু এতিয়া ব্ৰিজত উঠিমগৈ ওপৰত। আৰু এইখন সেইপিনে ITI আমাৰ ITI আছে আৰু এতিয়া আমি সেইপিনৰ পৰা উঠিমগৈ।
এতিয়া গৈ আছোঁ বৰ্তমান এখন ব্ৰিজৰ ওপৰত আহিম। আমি এতিয়া ওপৰলৈ উঠিম। পুৰা ওপৰত উঠি আছোঁ বৰ্তমান গৈ আছোঁ। আমাৰ আইটিআইখন আমি পঢ়া আইটিআইখন পানী শুকুৱাই নাই বৰ্তমানলৈকে, আৰু পানী শুকাইছে এইকেইদিন বহুতকণ শুকালে। আগত পূৰা আলিটো এইটো পূৰা ডুব খাই আছিলে, আৰু এইকেইদিন বহুত পানী শুকালে, পূৰা জেগা ওলাই গৈছে, আৰু সেইপিনেও পূৰা ওলাই গৈছে, আৰু সেইটো ডুব খাইছিলে পূৰা, সেই ওলাই গ'ল বহুতকণ, পূৰা চিন আছে, সেইবোৰ চব পূৰা চিন আছে। তাত পানী শুকাই গ'ল বাৰু সেই ৰুমটো, আৰু এতিয়া এই অফিচটো পূৰা পানী সোমাই আছে, এতিয়াও শুকোৱা নাই, লাহে লাহে শুকাইছে, আৰু কেইদিনমান লাগিব। আৰু সেইপিনে আমাৰ পেটটো চব পূৰা পানী হৈছিলে, পূৰা সেইটো পানী দাগ বগা পৰি আছে চিন, আৰু পানী বহুত শুকালে। আৰু আমাৰ এইপিনে ৰুমৰ টেটটো যোৱা পূৰা তাতো শুকাইছে, বহুতখন শুকালে, আৰু এইবোৰ পূৰা মেচিন চেচিনবোৰ ডুব খাই আছিলে, পূৰা ওলাই গৈছে এতিয়া, আৰু এইপিনে পূৰা পানী হৈছিলে ওলাই গৈছে, বহুতখন শুকালে, আৰু কেইদিনমান ৰ'দ দিলে পূৰা শুকাই যাব, আগৰ নিচিনা হৈ যাব। আৰু পৰিৱেশটো ভাল লাগিছে, চব পিনে সেউজীয়া সেউজীয়া, ভালেই লাগিছে পৰিৱেশটো। চব সেজোৱা পূৰা ডাব নাৰিকল, পূৰা ডাব নাৰিকল লাগি আছে, বহুত লাগি আছে ডাব নাৰিকল। আৰু পিছপিনে সেইটো টিভি টাৱাৰ হয়, এইটো পূৰা ভাল লাগে চাই পিনি, পূৰা পৰিৱেশটো পূৰা সেউজীয়া, আৰু এইপিনে পূৰা ওখ ওখ পাহাৰ নিচিনা টিলা আছে, পূৰা ভাল লাগে পৰিৱেশটো। এইপিনৰ পৰাও পূৰা যাব পাৰি, আমাৰ ৰুমলৈ সেইপিনে যাব পাৰি, আৰু সেইখন আছে শ্ৰীকণা হাইস্কুল, পূৰা পৰিৱেশটো ভাল লাগে পূৰা। এতিয়া বৰ্তমান ৰুমলৈ গৈ আছোঁ আমি, আৰু এতিয়া আন্ধাৰ হৈছে, আৰু বৰষুণো দিব ক'লা মলা কৰি আছে, আৰু